নমস্কাৰ, মই কাবেৰী। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আজি আমাৰ প্ৰশিক্ষণৰ হৈছে ৯টি দিন। আজি আমাৰ বাবে বৰ স্পেচিয়েল দেই। আজি আমাক ছাৰহঁতে কোনোবা এঠাইলৈ লৈ যাব। ক'লৈ যাব আমি নাজানো কিন্তু দেই। এয়া দেখিছেনে, আমাক সকলোকে উলিয়াই লৈ আহিছে আৰু ৰাস্তাত এনেকৈ লাইন কৰাই আমাৰ ফটো একপি লৈছে আৰু ছাৰহঁতে। তো আমিওতো কম নহয়, আমিও ৰেকৰ্ডিং কৰিছোঁ আপোনালোকক দেখাৰ বাবে, নহয় জানো। তো এয়া দেখিছে নছৰত আলী ভিডিঅ' কৰি আছে। তেখেতে ভিডিঅ' কৰি থকা দেখি মোৰ অলপ সাহস বাঢ়িল। মই ভিডিঅ'ৰ পৰা বন্ধ কৰি দিলোঁ, কাৰণ তেখেতৰ পৰা ল'লেই যিহেতু হ'ব, নহয় জানো। আৰু ভিডিঅ' কৰাটো বৰ এটা সহজ কাম নহয়, কিন্তু সকলোৱে আগত যায় মই মোবাইলটো দাঙি বা কেমেৰাটো লৈ সকলোকে ৰেকৰ্ডিং কৰোঁ। কোনোবাই হয়তো ভাল পাবও পাৰে, কোনোবাই নাপাবও পাৰে, কোনোবাই এটা স্বৰ লগাই দিব পাৰে, নহয় জানো। তো ইমানখিনি সাহস হ'ব লাগিব এজন ইউটিউবাৰ। তো মোৰ সেইখিনি নাই বাৰু, তথাপিও মনে মনে কিবা এটা কৰি আপোনালোকৰ আগত এইটো দেখাইছোঁ দেই। এয়া আমি যাত্ৰা কৰিছোঁ বগৰালৈ বুলি। আৰু দেখিছেনে, প্ৰত্যেকৰে চকুত এটা আশাৰ সপোন বান্ধি আহিছে যে ছাগলী ফাৰ্মখন চাব আৰু সেইখনৰ মতে তেওঁলোকে ফাৰ্ম এখন বনাব। আৰু তেনেদৰে তেওঁলোকৰ বা আমাৰ আৰু দেই, তেওঁলোকৰ নহয়, কাৰণ ময়ো নিজে ট্ৰেইনিং লৈ আছোঁ যিহেতু, আমাৰ সপোনবোৰ আমি তেনেদৰে পূৰণ কৰিম বুলি ভাবিছোঁ। ব'লকচোন তেন্তে আমি চাওঁগৈ তেখেতৰ ফাৰ্মখন। এয়া আমি বঘৰা আহি পালোহি। আজি আমাৰ মনটো বহুতেই ভাল লাগিছে, কাৰণ আমি সকলোবোৰ কৰ্ম অভিমুখী হ'বলৈ গৈ আছোঁ। আৰু ইয়াৰ বাবে আমাক চৰকাৰেও কিছুমান আঁচনি দিছে, যে গাঁৱৰ যিসকল ব্যক্তি ইচ্ছুক, কাম কৰিবৰ বাবে মন আছে, আগুৱাই যাব বিচাৰে, তেওঁলোকক এটা ভাল প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে RCT সহায়ত। আৰু এই যিসকল ব্যক্তি এই প্ৰশিক্ষণ দিয়াইছে আৰু মই নিজে লৈছোঁ, ইয়াৰ পৰা আমি বহুতো নজনা কথা শিকিছোঁ। ছাগলী কেনেদৰে প্ৰতিপালন কৰিব লাগে, কেনেদৰে চাফ চিকুণ কৰি ৰাখিব লাগে, ছাগলী কি ধৰণৰ আহাৰ খুৱাব লাগে, কোন সময়ত কেনেধৰণে ৰাখিব লাগে, ঠাণ্ডা গৰম ছিজন ইত্যাদি ইত্যাদি বহুতখিনি কথা শিকাইছে। আৰু এয়া হৈছে আজিকালি বৈজ্ঞানিক পদ্ধতি বুলি কোৱা যায়। আৰু এনেধৰণে আপুনি যদি প্ৰতিপালন কৰে, নিশ্চয় আপোনাৰ ব্যৱসায়ত উন্নতি হ'ব বুলি মই ভাবোঁ। আৰু এই RCTৰ সহায়ত যিসকল আৰ্থিকভাৱে দুৰ্বল, তেওঁলোককো চৰকাৰে লোন দিয়াৰ ব্যৱস্থা কৰাই দিছে। গতিকে ইমান চিন্তা কৰিবলগীয়া একো নাই। আহক আপোনালোক সকলো, যিবিলাক এতিয়াও কামত লাগিব পৰা নাই, তেওঁলোক আগুৱাই আহক। এই কথা কৈ থাকোঁতে আমি ছাগলী ফাৰ্ম আহি পালোহি। এই ছাগলী ফাৰ্মখন দেখিছেনে, কি সুন্দৰকৈ বনাইছে। এয়া বঘৰাবাসীৰ বাবে এটা আদৰ্শ হয়। ইয়াকে দেখি বহুতো নিবনুৱাই হয়তো বহুতো কথা শিকিছে। এইটো আৰু ক'বলগীয়া কথা নহয়, যিহেতু আমি পৃথিৱীত জন্ম লৈছোঁ, কিবা এটা নহয় কিবা এটা কাম কৰিব লাগিব। হয় কোনোবাই চাকৰি কৰিব, হয় কোনোবাই প্ৰাইভেট জব কৰিব, হয় কোনোবাই নিজৰভাৱে ঘৰতে কৰ্মসংস্থাপন খুলি ঘৰৰ পৰা ব্যৱসায় আৰম্ভ কৰিব। তো বন্ধুসকল, এই ছাগলী ফাৰ্মখনত দেখিছে, এইবিলাক ছাগলী ভিন্ন ভিন্ন প্ৰজাতিৰ ছাগলী আছে। ইয়াতে কমে 4-5 বিধ প্ৰজাতিৰ ছাগলী আছে। এয়া যমুনাপাৰী, বিটেল, ব্লেক বেংগল, চিৰহী, আৰু বহুতো অসমৰ বাহিৰৰ কিছুমান ছাগলী আছে। চিৰহী যিটো ক'লোঁ মই, বেটেল আছে, বাঁহবাৰী আছে, বহুতো ধৰণৰ। আৰু দেখিছেনে ছাগলীবিলাক কিমান মৰম লগা। আমাৰ মানুহে ছাগলী মাংস খাই ভাল পায়, কিন্তু ছাগলী বহুতে নোপোহে কাৰণে ছাগলী মাংস বহুতো দাম বাঢ়ি গৈছে আজিকালি। তো সেই গতিকে আপোনালোকে যিসকল আমি নিবনুৱা হৈ আছোঁ, তেখেতসকলৰ কথা কৈছোঁ, আৰু ময়ো নিজে বিশেষকৈ, আমি এনেকুৱা এটা ইনকাম চ'ৰ্চ কৰি ল'ব লাগে, যিটো আমি চলিবৰ কাৰণে যাতে সহায় হয়, আমি বেছি দাম দি খাব লগা নহয় বস্তুবিলাক। তো তেনেকুৱা কাৰণে আমি সকলোবোৰে নিজৰ এটা কৰ্মমুখী হ'ব লাগে, যাতে আমি দৰদামবিলাক কম কৰি ল'ব পাৰোঁ। সকলোবোৰ বস্তুৱে, অকল ছাগলী বুলিয়ে নহয়, সকলোবোৰ বস্তুৰে, খেতি বাতিৰ ক্ষেত্ৰত সকলোবোৰ। তোমাৰ কেনেকুৱা অভিজ্ঞতা ছাগলী? মই ভাবি আছোঁ যে কেইটামান পুহিম, ইয়াত বাজেটটো বেলেগ ধৰণৰ আছে। ইয়াত এনেকৈ পুহিলে ময়ো মৰিম, ছাগলীও মৰিম।
সঁচা কথা ক'ব গ'লে তুমিতো চাব আহিলা তুমি কি ভাবিলা পোহাৰ মানে হেৰি আছে কিন্তু লোকেল পুহিব এটা পুহি লোকেলত বেছি লাভ আছে ন? লোকেলত বেছি কষ্ট লাভ কম আছে। কষ্ট কম আছে মানে বাহিৰে তো এইবোৰ কথাষাৰ লৈ মই একমত হৈও আৰু নহৈও, কাৰণ কেৱল লোকেল পুহি আপুনি ফাৰ্মখন লাভৱান হ'ব নোৱাৰিব, কাৰণ লোকেলত আপোনাৰ মাংসৰ পৰিমাণটো কম আহিব, তো বজাৰত তাৰ দাম কম আহিব, আৰু গাখীৰটো ক'বই নালাগে, একদমেই নাই। আপোনাৰ লোকেল প্লাছ যদি বেটেল কৰা যায়, অসমৰ জলবায়ু মতে এইটো এটা উন্নত জাতৰ হ'ব, আৰু তাত আপোনাৰ মাংসৰ বহুত পৰিমাণে বাঢ়িব আৰু গাখীৰো হ'ব, গতিকে ইয়াক বজাৰত আপোনাৰ দামটো বেছি পাব। সেই গতিকে আমি লোকেল প্লাছ মিক্স কৰিলে আমাৰ ফাৰ্মখন লাভৱান হ'ব বুলি আমি ভাবোঁ। তো বন্ধুসকল, আজিলৈ আমাৰ ছাগলী ফাৰ্মৰ যাত্ৰা ইমানতে অন্ত পৰিল। যদি ভিডিঅ'টি আপুনি চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।